Good morning বন্ধুসকল আপোনালোক সকলোকে আমাৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি নাৰায়ণপুৰৰ ওচৰতে থকা মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী থানলৈ যাম। আমাৰ ঘৰৰ সকলো সদস্যই যাব কাৰণ তাত আমি এখন শৰাই আগবঢ়াইছো। গতিকে আজিৰ দিনটোত মাধৱদেৱৰ জন্মস্থানখন সঠিকভাৱে পৰিচালনা হৈ আছে নে নাই, মেইনটেইন হৈ আছে নে নাই বা কিবা নতুন ধৰণৰ বিল্ডিং বনাইছে নেকি, এই সকলোবিলাক জানিবলৈ আপোনালোকে আমাৰ এই ব্লগটো চাই থাকক। বলক বিশেষ পলম নকৰি আমি আজি ভিডিওটো আৰম্ভ কৰোঁ। আমি এতিয়া লেটেকুপুখুৰী থান পাইছোহি। এইখন লেটেকুপুখুৰী থানৰ দ্বিতীয়খন গেট। আমি দ্বিতীয়খন গেটেৰে অহাৰ উদ্দেশ্য এইটোৱেই যে ইয়াৰ কাষতে এটা ধুনীয়া পাৰ্কিঙৰ ব্যৱস্থা আছে আৰু এই গেটেৰে সোমাই আহিলে আমি ধুনীয়াকৈ ইয়াতে গাড়ী চাৰি ৰাখাৰ সুবিধাটো পাওঁ। সেয়েহে আমি দ্বিতীয়খন গেটেৰে আহিলোঁ আৰু আমাৰ অহা অলপ আজি সোনকালেই হ'ল। সেইকাৰণে এতিয়ালৈকে ইমান বেছি মানুহৰ ভিৰ আমি দেখিবলৈ পোৱা নাই। মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীলৈ আহিলে আপোনালোকে দেখিব ইয়াত দুখন থান আছে। এখন থান মাধৱদেৱৰ জন্ম হোৱাৰ ঠাইত গঢ় লৈ উঠিছিল, আনখন থান মাধৱদেৱ ডাঙৰ দীঘল হোৱা ঠাইত প্ৰতিষ্ঠা কৰা হৈছিল। আজি আমি মাধৱদেৱৰ জন্মৰ ভেটিত গঢ়ি উঠা থানখনলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'ত দেখি থকা এই প্ৰকাণ্ড পুখুৰীটোক উজিৰৰ পানী খোৱা পুখুৰী বুলিও জনা যায়। এই উজিৰৰ ঘৰতে মাধৱদেৱৰ জন্ম হৈছিল। মাধৱদেৱৰ জন্মৰ সময়ৰ বহুকেইটা প্ৰবাদ আছে। তাৰে ভিতৰত এটা অন্যতম প্ৰবাদ হ'ল মাধৱদেৱৰ জন্মৰ সময়ত নাই কটা কাঁচিখন সেই ওচৰৰে এখন নদীত পেলোৱা হৈছিল আৰু সেই কাঁচিখন পেলোৱাৰ পিছতে নদীখনৰ নাম কাঁচিকটা দিয়া হয়। এতিয়া আপোনালোকে ভিডিঅ'ত দেখিবলৈ পোৱা এই বেষ্টনীৰ মাজতে মাধৱদেৱৰ জন্মৰ ভেটিটো আছে আৰু আপোনালোকে চাওক সেই তোৰণখনত ধুনীয়াকৈ মাধৱদেৱৰ জন্ম ভেটি লিখা আছে আৰু তাৰ মাজতে ধুনীয়াকৈ সংৰক্ষণৰ ব্যৱস্থাও কৰা হৈছে। আপোনালোকে ভিডিঅ'টোত দেখিবলৈ পাইছে কাষে কাষে কিছুমান চিত্ৰ সংলগ্ন কৰা হৈছে আৰু ইয়াৰ মাজলৈ যদি সোমাই যাওঁ তেতিয়া আমি তাত এটা ঘৰ দেখিবলৈ পাম। আপোনালোকে এতিয়া চাওক চাৰিওফালে ধুনীয়াকৈ চিত্ৰ লগাই লগাই বেৰবিলাকত ধুনীয়াকৈ ৰখা হৈছে। এনেধৰণেই ইয়াত মাধৱদেৱৰ জন্ম ভেটিটো সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। বলক এতিয়া আমি বাহিৰ ফালৰ পৰা জন্ম ভেটিৰ কাষত থকা চিত্ৰ এখন দুখন চাওঁ আৰু তাৰপিছত আমি বাহিৰ ফালে ভাল ধৰণে চাই চাই এটা এটাকৈ গৈ থাকিম। আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে মাধৱদেৱৰ জন্মস্থানত যিসকল অহা নাই তেওঁলোকেও ভাল ধৰণে জন্মস্থানখন চাব পাৰিব। এতিয়া আপোনালোকে ভিডিঅ'ত দেখিবলৈ পোৱা সেই সৰু তোৰণখনৰ মাজেদি থানখনলৈ সোমাই যায়। উজিৰৰ এই পানী খোৱা পুখুৰীটোতে বহুকেইটা কাছ আৰু মাছ আছে আৰু কিছুমান কাছৰ বয়সটো বৰ্তমান 60 বছৰতকৈ বেছি হৈছে বুলি জানিব পাৰিছোঁ। গতিকে কিছু সময়ৰ পিছত আমি সেই কাছ চাবলৈও যত্ন কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। বলক এতিয়া আমি থানখনৰ ভিতৰলৈ সোমাই যাওঁ। আপোনালোকে ভিডিঅ'ৰ যোগেদি গম পাইছেই থানখন ধুনীয়াকৈ সাৰি মুচি পৰিষ্কাৰ কৰি ৰাখিছে। কিছু সময়ৰ পিছতে ইয়াতে নাম কীৰ্তনৰ ব্যৱস্থা কৰিব আৰু এইখিনিতে ককা এজনে ধুনীয়াকৈ কাঠি তুলি আছে, কিবা হয়তো তেওঁ বনাব আৰু সেয়া চাকি দিয়া ঠাই, তাতে চাকি জ্বলাব পাৰিব। আৰু আপোনালোকে চাওক থানৰ পৰিৱেশটো। এইখনেই থানৰ মুখ্য তোৰণ। থানখনলৈ সোমাই আহিলেই সোঁ চাইডেই উদিৰৰ পানী খোৱা পুখুৰীটো দেখিবলৈ পাব আৰু বাওঁ চাইডেই নতুনকৈ এটা বিল্ডিং কনষ্ট্ৰাকশ্যন হৈ থকা আপোনালোকে দেখিবলৈ পাব। আৰু এই কনষ্ট্ৰাকশ্যন সম্পূৰ্ণ হোৱাৰ পিছত
থানখন আৰু অধিক ভাল লগা হৈ পৰিব। এতিয়া আমি উদিৰৰ পানী খোৱা পুখুৰীটোত কাছ চাবলৈ যত্ন কৰিম। কাছ চাবৰ কাৰণে আমি পুখুৰীত মুৰি দি এনেধৰণে কাষতে অপেক্ষা কৰি বহি আছোঁ। বহু সময়ৰ পিছত কাছ আহি এনেধৰণে আমাৰ ওচৰ পালেহি আৰু আমি ভাল ধৰণে কাছটো একদম ওচৰৰ পৰা দেখিবলৈ পালোঁ। এয়া আপোনালোকে ভিডিঅ'ত দেখিবলৈ পাইছে কিমান প্ৰকাণ্ড কাছ এটা আহি আমাৰ ওচৰ পালেহি। সকলোৱে এনেধৰণে মাহ প্ৰসাদ আৰু ভাত খাই থানৰ পৰা গুচি আহোঁ। আপোনালোকে ইমান পৰে ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। মাধৱদেৱৰ থানত সঁচাকৈ আমি আজি এটা সুন্দৰ দিন অতিবাহিত কৰিব পাৰিলোঁ। থানলৈ বহু ঠাইৰ পৰা বহু লোকৰ আগমন হয়। শৰাই দিবলৈ বহু দূৰ দূৰণিৰ পৰা মানুহ আহে। সকলোৱে তাত একেলগে নাম গায়, মাহ প্ৰসাদ খায় আৰু তাৰপিছত ভাত খায়। আমিও শৰাইৰ লগতে ভাতৰ বাবে প্ৰয়োজনীয় বস্তুসমূহ লৈ গৈছিলোঁ আৰু তাত একেলগে সকলোৰে লগত এসাঁজ ভাত খাবলৈ সুবিধা পালোঁ। সঁচাকৈ আমি এটা সুন্দৰ দিন অতিবাহিত কৰিব পাৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন বিষয়ত নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।